আপোনালোক সকলোকে নিউ লাৰ্ণিং ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমি আলোচনা কৰিম যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে অসম নামটো লিখিত ৰূপত প্ৰচলন হৈছিল কেতিয়াৰ পৰা? সেইটো হ'ব অপশ্যন খ পঞ্চদশ শতিকাৰ পৰা। ঠিক আছে। ২ নম্বৰ প্ৰশ্নটো চাওক, অসমীয়া ভাষাৰ মূল স্বৰূপ ভাষা পৰিয়ালটো হ'ল কোনটো ভাষাৰ পৰা অসমীয়া ভাষা উৎপত্তি হৈছে? সেইটো হ'ব ইণ্ডো ইউৰোপীয়। ঠিক আছে, ইণ্ডো ইউৰোপীয়। গ ৩ নম্বৰ চাওক, আজকেইলে ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীক দুটা ভাগত ভাগ কৰে কিমান চনত? সেইটো হ'ব ১৮৭০। ঠিক আছে। ৪ নম্বৰ প্ৰশ্ন চাওক, খতম শাখাৰ উপশাখা কেইটা? সেইটো হৈছে ৪টা। ঠিক আছে। ৫ নম্বৰ কুৱেশ্যনটো চাওক, তলৰ কোনটো খতৰ উপশাখা নহয়? কোনটো নহয়? সেইটো অপশ্যন ঘ দৰ্দিক আৰ্য। সেইটো ইয়াৰ উপশাখা নহয়। ৬ নম্বৰ চাওক, ভাৰতীয় আৰ্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক আছে নে নাই? সেইটো হ'ব আছে। ঠিক আছে। ৭ নম্বৰ চাওক, অসমীয়া আৰ্য ভাষাৰ মূল ভাগ কেইটা? সেইটো হৈছে অপশ্যন ক ৩টা। তাৰপিছত চাওক ৮ নম্বৰ, ভাৰতীয় আৰ্য ভাষাৰ ভাগ ৩টা কৰা হৈছিল কিন্তু কিহৰ ভিত্তিত কৰা হৈছিল? সেইটো হৈছিল সময়ৰ বিৱৰ্তন অনুসৰি। ঠিক আছে, খ অপশ্যন খ। ৯ নম্বৰ চাওক, নব্য ভাৰতীয় আৰ্য ভাষাবোৰৰ সূতিকাগৃহ হ'ল কি? নব্য ভাৰতীয় আৰ্য ভাষা আছে সেইবোৰৰ সূতিকাগৃহ হ'ল অপভ্ৰংশ স্তৰ। ঠিক আছে, যিটো হ'ব অপশ্যন গ। তাৰপিছত চাওক ১০ নম্বৰ প্ৰশ্ন চাওক, অপভ্ৰংশ স্তৰৰ ভাগ হ'ল অপভ্ৰংশ স্তৰৰ ভাগ কেইটা? সেইটো হৈছে অপশ্যন ক ২টা। তাৰপিছত চাওক, অসমীয়া ভাষাৰ জন্ম কেতিয়া হৈছিল বুলি ধৰা হয়? সেইটো ধৰা হয় খ্ৰীষ্টাব্দ ১০ শতিকাত। ঠিক আছে, মনত ৰাখিব। তাৰপিছত চাওক ১২ নম্বৰ প্ৰশ্ন, মধ্য বা সাহিত্যিক প্ৰকৃতিৰ ভাগ হ'ল প্ৰকৃতৰ ভাগ কেইটা? সেইটো হৈছে অপশ্যন গ ৫টা। ঠিক আছে। তাৰপিছত ১৩ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা উৎপত্তি হোৱা প্ৰকৃতটো হ'ল অসমীয়া ভাষা কোনটো প্ৰকৃতৰ পৰা উৎপত্তি হৈছে? সেইটো হ'ব অপশ্যন খ মাগধী প্ৰকৃত। ঠিক আছে। তাৰপিছত মাগধী অপভ্ৰংশৰ যিটো শাখাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি সেইটো কোনটো অংশ? সেইটো হ'ব প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশ। ঠিক আছে। তাৰপিছত ১৫ নম্বৰ কুৱেশ্যন, লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়াৰ ৰচক কোন? লিংগুইষ্টিক ছাৰ্ভে কোনে লিখিছিলে? সেইটো লিখিছিলে গ্ৰিয়াৰচনে। ঠিক আছে, কোনে লিখিছিলে? অপশ্যন খ গ্ৰিয়াৰচন। চাওক ১৬ নম্বৰ প্ৰশ্ন, এলিমেণ্টছ অফ দ্য ছায়েন্স অফ লেংগুৱেজৰ গ্ৰন্থৰ ৰচক। ঠিক আছে, এলিমেণ্টছ অফ ছায়েন্স অফ লেংগুৱেজ যিটো গ্ৰন্থ আছে সেইটো কোনে লিখিছিলে? এইটো লিখিছিলে টাৰাপ ৰুৱালা। ঠিক আছে, টাৰাপ ৰুৱালাই লিখিছিলে। ১৭ নম্বৰ প্ৰশ্ন চাওক, অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন? সেইটো হৈছে অপশ্যন খ সুনীতি কুমাৰ ভট্টাচাৰ্যী। ঠিক আছে। তাৰপিছত ১৮ নম্বৰ প্ৰশ্ন, এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচক। এইটো প্ৰায় ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো দেখা যায়, এইটো প্ৰায় সোধে, এইটো ভালকৈ মনত ৰাখিব যে এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক এইটো হ'ব বাণীকান্ত কাকতি। অপশ্যন গ। ঠিক আছে। ১৯ নম্বৰ প্ৰশ্ন চাওক, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ কাৰ ৰচনা? এইখন যিখন আছে অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ সেইখন কোনে লিখিছিলে? এইটো লিখিছিলে দেৱানন্দ ভৰালী। ঠিক আছে, অপশ্যন খ। তাৰপিছত চাওক, কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক বুলি মন্তব্য কৰিছিল। কোনে মন্তব্য কৰিছিল? এইটো সেইজন আছিল হিউৱেন চাং। ঠিক আছে, হিউৱেন চাঙে কৰিছিলে। ২১ নম্বৰ, অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ গ্ৰন্থৰ লেখক। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ গ্ৰন্থৰ লেখক কোন আছিল? সেইটো আছিল বিশ্বেশ্বৰ হাজৰিকা। ঠিক আছে। চাওক ২২ নম্বৰ প্ৰশ্নটো, সেইটো হৈছে অসমীয়া ভাষাৰ জন্ম সম্পৰ্কত অসমীয়া প্ৰকৃতৰ নামাকৰণ কৰিছে কোনে কৰিছে? অসমীয়া প্ৰকৃতৰ নামাকৰণ সেইটো কৰিছে দেৱানন্দ ভৰালী। ঠিক আছে। তো আজিৰ এই ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোক সকলোৱে উপকৃত হ'ব ভিডিঅ'টো চাই আৰু এক্সাম সকলোৰে ভাল হ'ব। ধন্যবাদ।